সকলকে স্বাগতম জনাইছোঁ আপোনালোকক এক বিশেষ ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম মাঘৰ বিহু উপলক্ষে পতা যি ভোগালী উৎসৱ আছে, উৎসৱৰ লগত জড়িত কিছুমান এখন অনুষ্ঠান পাতিছে। অনুষ্ঠানত বিভিন্ন ধৰণৰ গায়ক আহিব, অনুষ্ঠান পৰিৱেশন কৰিব, গীত পৰিৱেশন কৰিব। লগতে দিনজোৰা কাৰ্যসূচীৰে যি কণ ছাত্ৰ ছাত্ৰী আছে, কণ ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান শৈক্ষিক দিশত কিছুমান খেল, কবিতা, আবৃত্তি, কিছুমান এনেকুৱা ধৰণৰ অনুষ্ঠান জড়িত হৈ থাকিব। গতিকে আহক আজি ভিডিঅ'টো দেখি মই আৰম্ভ কৰিছোঁ। আজি হৈছে মাঘৰ 1 তাৰিখ, কিন্তু ভিডিঅ'টো আপোনালোকে কেতিয়া পায় সেইটো মই নাজানো, কিন্তু আজি মাঘৰ 1 তাৰিখ। আজি মাঘৰ 1 তাৰিখে এই কাৰ্যসূচী পাইছে। গতিকে আহক ভিডিঅ'টো দেখি আগবঢ়াম। আমাৰ দিনৰ পৰা ৰাতিলৈকে সমস্ত পৰিৱেশ আপোনালোকে এই ভিডিঅ'টো মাধ্যমে দেখুৱাম। গৈ আছোঁ এতিয়া বৰ্তমান অনুষ্ঠান পৰিৱেশনৰ বতালৈ। এই আছোঁ পৰিৱেশ ৰহদৈ দলং ওপৰত আছোঁ মই। এয়া চাওক দিচাং নৈৰ ওপৰত। এতিয়া মোৰ লগত অহা যোনে এটি সুন্দৰ বিহু গীত গাব মাঘৰ বিহু উপলক্ষে। শুনক। ঐ ভোগালী বিহুতে ঐ এ ভোগে নকৰিলে ঐ এ কৰিবি কেতিয়াকৈ যৌৱনৰ কালতে জানৈ প্ৰীতি নকৰিলে এ যৌৱন যায় অথলে। গতিকে এয়া পাই গ'লে আমি অনুষ্ঠান। এই অনুষ্ঠানটো পাতিছে ডিব্ৰুগড় জিলাৰ টিংখাং কেশৰগুৰি ধোৱাপথাৰ এক গাঁৱত। গতিকে আচলতে গাঁৱলীয়া পৰিৱেশত আচলতে এই ভোগালী উৎসৱটো বেছিকৈ জাক জমকতা দেখা পোৱা যায়। গতিকে আহি আমি পাই গ'লোহি মিস্থলী। গতিকে এই গেটেৰে সোমাই যাব লাগিব আমি অনুষ্ঠানটিলৈ। আচলতে কেশৰীগুৰি ধোৱাপথাৰ গাঁৱত পাতিছে, আৰু গাঁৱলীয়া পৰিৱেশত আচলতে এই ভোগালী যি উৎসৱ বেছি জাক জমকতা দেখা পোৱা যায়, সকলোৱে আনন্দমুখৰ হৈ পৰে। গতিকে মই এতিয়া ভিতৰলৈ যাম, ভিতৰ পৰিৱেশ আপোনালোকক দেখুৱাম। একেবাৰে মই কৈছোঁ পুৱাৰ পৰা একেবাৰে গধূলিলৈ সকলোবিলাক অনুষ্ঠান এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখা যাম। গতিকে আহক ভিতৰলৈ যাওঁ। ছেক্ৰেটাৰীতে আজি অনুষ্ঠানটো কওক কি পাতিছে? সকলোলৈ ভোগালী বিহুৰ শেহতীয়াকৈ শুভেচ্ছা জনালোঁ। লগতে আমাৰ প্ৰথম বাৰ্ষিক ভোগালী উৎসৱৰ এয়া আমাৰ দ্বিতীয়টো কাৰ্যসূচী ইতিমধ্যে চলি গৈছে। এতিয়া আছে আমাৰ কণ মইনামণিহঁতৰ লগত খেল ধেমালি। আৰু আহক আজি শীতৰ কোমাল নিশাটি একেলগে কটাওঁ জীপাল কৰি তোলে। গতিকে ইয়াতে কিছু সময়ৰ পিছত, এতিয়া নহয়, মই ৰাতিপুৱা দিনৰ পৰা মই আপোনাক দেখুৱাই গৈছোঁ গোটেই ভিডিঅ'টোত। দিনৰ পৰা দেখুৱাম মই একদম নিশালৈকে। নিশা ইয়াতে আহিব বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ বিভিন্ন ধৰণৰ শিল্পী আহিব। আচলতে শিল্পী কলা কৌশলী আহিব এই মঞ্চতে কৰিব, আৰু আপোনালোকক মই সম্পূৰ্ণ ভিডিঅ'টো একেবাৰে তাৰপৰা দেখুৱাই যাম প্ৰথমবাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিছে, তাৰ মাজত এটা দৌৰ মই দেখুৱাই গৈছোঁ আপোনালোকক। তাৰপিছতে মই অলপ মনোৰঞ্জনৰ বাবে এটা নৃত্য দেখুৱাইছোঁ আপোনালোকক চাওক। চকী খেল বোৱাৰীসকলকো খেলোৱা হৈছে, যাতে কেৱল পাকঘৰৰ ভিতৰতে আবদ্ধ নাথাকি কিছুমান সামাজিক দিশলৈ ওলাই আহে, যাতে তেওঁলোকৰ কিছু ভাল লগা মুখৰ হৈ পৰক আচলতে দিনবোৰ। তাৰ বাবে খেলুৱা এক বিশেষ ব্যৱস্থা কৰা হৈছে। আপোনালোকে চাওক, সকলোবিলাক বোৱাৰী খেলিছে, গাঁৱৰ বোৱাৰী আৰু জীয়াৰো খেলিছে। গতিকে এইখিনি হৈছে গাঁৱৰ জীয়াৰী। গতিকে জীয়াৰীসকলক খেলা হৈছে খেল। এয়া চক এয়া দৌৰ মাৰিলে আৰম্ভ কৰিলে। হাইকখন চকী খেলি আছে, পাই গ'ল।
মই প্ৰত্যেকটো ভিডিঅ' আপোনালোকক এটা এটাকৈ দেখুৱাই গৈছোঁ। ইয়াৰ পিছত দেখুৱাইছোঁ আমি যিটো মিউজিক চেয়াৰ আছে মিউজিক চেয়াৰ দেখুৱালোঁ, তাৰ পৰা দেখুৱালোঁ বোৱাৰীসকলে, তাৰ পৰা জীয়াৰীসকলে আৰু সৰু কণ কণ মইনাহঁতে কিদৰে খেলিছিলে সকলোবোৰ দেখুৱাইছে। ইয়াৰ পিছত দেখুৱাম মই টেকেলি ভঙা প্ৰতিযোগিতা, আৰু টেকেলি ভঙা প্ৰতিযোগিতা কিছুমান মৰ্যাদা আছে, কিছুমান ৰহস্য আছে বা কিছুমান কথা আছে, যাতে টেকেলি ভঙা কিছুমান খেলটো কিবা এক বিশেষ গুণ আছে। এই গুণটোৰ বিষয়ে মই জানিম আৰু টেকেলি ভঙা খেলটো আপোনাক মই কিছু দৃশ্যাংশ এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাম। খেল টেকেলি ভঙা খেলটো কিছুমান এটা গুণ আছে বুলি গম পালোঁ। টেকেলি ভঙা খেলটো কি কিহৰ আমাক নিশ্চয়কৈ আমাৰ এটা বিশেষ সংকল্প গ্ৰহণ কৰিবৰ কাৰণে আমি খেলটো অনুষ্ঠিত কৰোঁ। আমাৰ যিসকল জন্মান্ধভাৱে অন্ধ, তেখেতসকলে পৃথিৱীখন দেখা নাপায়, অৰ্থাৎ তেখেতসকলে আমি যাতে নিজে এটা অনুভৱ কৰিব পাৰোঁ, যাতে তেওঁলোকৰ অৱস্থা কেনেকুৱা, তেওঁলোকে পৃথিৱীখন কেনেকৈ অনুভৱ কৰে, এই কথাটো আমি অনুভৱ কৰাৰ লগতে এটা আমি সংকল্প লওঁ, যাতে সেইসকল ব্যক্তিক কোনো কাৰণতে আমি কোনো ক্ষেত্ৰতে আমি তেখেতসকলক বিপদত পৰিবলৈ নিদিওঁ, তেখেতসকলৰ বিপদৰ সময়ত যাতে তেখেতসকলক আমি সহায় আগবঢ়াব পাৰোঁ, এই সংকল্প লৈ আমি টেকেলি ভঙা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰোঁ এটা সংকল্প গ্ৰহণৰ কাৰণে। গতিকে আপোনালোকে যে টেকেলি ভঙা খেল আছে, টেকেলি ভঙা খেলৰ এটা সুকীয়া মৰ্যাদা আছে। গতিকে আজি বিশেষ ভিডিঅ'টোৰ দৰে গম পালে যে টেকেলি ভঙা খেলৰ কি মৰ্যাদা আছে। গতিকে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম কৰি আশা কৰোঁ আপোনালোকে। টেকেলি ভঙা আগতে এনেকৈ কাপোৰখনে বান্ধি দিয়া আছে, লাঠিডাল দিয়া হৈছে আৰু দুপাকমান ঘূৰাই দিয়ে, যাতে দিশটো তেওঁ খেলি মেলি হৈ যায়। তাৰ বাবে পুনৰ আকৌ দিশৰ জেগাতে দিব, তথাপিও নিজৰ মনত কিছু খেলি মেলি সৃষ্টি হয়। গতিকে চাই যাওক আপোনালোক। ভণ্টিজনীয়ে টেকেলিটো ভাঙিব, কিন্তু কেনেকুৱা হ'লে গেজু হৈ চাওক আপোনালোক। খেলটো খেলি মেলি হৈ যায়, আচলতে বেকাকৈ মাৰিলে নহ'ব, এয়া নহ'ল খেলটো। গতিকে এইজনে পালে টেকেলি ভাঙিলে, ঠিক তেনেকৈ এটাৰ পিছত আনটোকৈ খেল খেলাই গ'ল সকলোবিলাক খেল। এতিয়া ইমানতে সমাপ্ত কৰিলোঁ, একেবাৰে গধূলি লগ পাম। গতিকে আহক, ভিডিঅ'টো আৰু পিছলৈ আমি চাম লাগিব। ধন্যবাদ। গতিকে শীতৰ নিশা সম্পূৰ্ণ কুঁৱলী, তথাপিতো মানুহৰ ভিৰ আপোনালোকক মই দেখুৱাই গৈছোঁ পৰিৱেশ। এটাৰ পিছত আনটা অনুষ্ঠান হৈ গৈ আছে, নৃত্য গীত মাতেৰে অনুষ্ঠান গৈছে, কিন্তু মই কিছু বাধ্যবাধকতাৰ বাবে সম্পূৰ্ণ ভিডিঅ'বোৰ আপোনালোকক মই দেখুৱাব নোৱাৰোঁ, কিছুমান চেনেলৰ কিছুমান কথাৰ বাবে। আচলতে চাই যাওক সকলোবিলাক অনুষ্ঠান। এই আমাৰ লক্ষ্য অনুৰাগীসকল, আমাৰ লক্ষ্য অনুৰাগী দেখিলে লক্ষ্য কিমান যে ফ্ৰেণ্ড আছে ভাবিব নোৱাৰি, ইমানে বন্ধু আছে। হাই গতিকে শীতৰ নিশাত এজনৰ পিছত আন এজন শিল্পীয়ে সুন্দৰ সুন্দৰ গীত গাই গ'ল, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই খুব ভাল পালে। আৰু ভিডিঅ'টো মই ইমানতে সামৰি মাৰিবলৈ, ভিডিঅ' যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ চেনেল নাপাব। গতিকে আজিলৈ ধন্যবাদ।